সমাগত ভোগালী বিহু ৰাজ্যৰ বিভিন্ন প্ৰান্তত সকলোৱে ব্যস্ত ভোগালীক আদৰত কোনে ওচৰি ভেলাঘৰ মেজি বনোৱাত কোনোৱে আকৌ পিঠা পনা বনোৱাত অনুৰূপভাৱে ব্যস্ত মৃৎশিল্পীসকল কমলপুৰ সমষ্টিৰ অন্তৰ্গত হাথিয়ানগৰ হীৰা সম্প্ৰদায়ৰ লোকসকলো ব্যস্ত মাটিৰ বাচন বৰ্তন তৈয়াৰ কৰা পুৰুষানুক্ৰমে কৰি আহিছে হাথিয়ানগৰ মৃৎশিল্পীসকলে বিহুৰ বাবে মাটিৰ বাচন বৰ্তন বনোৱাৰ কাম উল্লেখ্য যে এইসকল হীৰা সম্প্ৰদায়ৰ লোক আজিও বঞ্চিত চৰকাৰী আঁচনিৰ পৰা অনুসূচিত জাতিৰ লোক হৈও আজিলৈকে পোৱা নাই চৰকাৰী সুবিধা পুৰণিকলীয়া পদ্ধতিৰে তৈয়াৰ কৰি আহিছে মাটিৰ বাচন বৰ্তন মাটিৰ বাচন বনাই আছোঁ আমি এতিয়া চাংচাৰী বজাৰত বিক্ৰী কৰোঁ এতিয়া আৰু বনাই আছোঁ আৰু বিক্ৰীও কৰি আছোঁ বনাও আছোঁ চৰকাৰৰ পৰা কিবা সহায় পাইছেনে একো পোৱা নাই কি বনাইছে মাঘৰ বিহু বুলি কি বনাইছে আমি পাত চৰু বনাইছোঁ টেকেলি বনাইছোঁ গাখীৰৰ চৰু বনাইছোঁ গোটাখিনি যিখিনি যোগাৰ লাগে সেইখিনি বনাইছোঁ আমি কাতি মাহৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইটো বস্তু বনাইছে এতিয়া আৰু বনাই আছোঁ ষ্টকত আছে এইটো হিচাপ নাই না এইটো আৰু বিক্ৰী হয় এনেকৈ পৰিয়াল চলি আছোঁ আৰু হাতেদি বনাই পেলাই আমি পৰিয়াল চলি আছোঁ আৰু চৰকাৰৰ পৰা কি সুবিধা পাইছে একো এনে সুবিধা পোৱা নাই আমি কি বিচাৰে তাৰমানে কি বিচাৰে আপোনালোকে যদি কিবা দিলে ভাল পাওঁ আৰু আমি আৰু এই বাচন বনাই খাই আছোঁ কিবা অলপ সহায় সুযোগ পালে ভাল পাওঁ আৰু মতি আমি আগত পাৰোঁ সেইখিনি দীঘলী বিল বুলি কয় চৰকাৰৰ পৰা কিবা সুবিধা পাইছেনে চৰকাৰৰ পৰা একো পোৱা নাই কিন্তু এনে হ'লে ফটো চটো তুলি লৈ যায় কিন্তু দিম বুলি কয় একো নাযায় এনেকুৱা আৰু কথাটো এনেতো চিডি ৰেষ্টুৰৰ নামত বহুত বস্তু আহে কিন্তু একো নাপাওঁ এইটো চানচাৰী বজাৰত নহয় চানচাৰী বুলি নহয় আমি গুৱাহাটীলৈ যাওঁ যিটো বিক্ৰী কৰোঁ আৰু উচিত মূল্য নাপাওঁ কেতিয়াবা পাওঁ কেতিয়াবা নাপাওঁ এনে দিব লাগে কম দামতে এনেকুৱা আৰু কথাটো